প্ৰাকৃতিক সৌন্দৰ্য সকলোৰে প্ৰিয় নহয়নে বাৰু? সেয়ে আজি আমি বিশেষ এঠাইত যাবলৈ ওলালোঁ। নমস্কাৰ, মই বৰষাই পুনৰ স্বাগতম জনাইছোঁ মইনতী ভিডিঅ'লৈ। আজি আমি আহিলোঁ দীপৰ বিল চাবলৈ। ঘৰত সোমাই সোমাই আমনি লাগিলে, তো ভাবিলোঁ এবাৰ ফুৰি আহোঁ। এয়া ধুনু, পাপা আৰু মই। আমি তিনিওজনে গ'লোঁ। অলপ কামো আছিলে, তাৰ লগতে অলপ ফুৰিও আহিলোঁ। তেওঁৰ যিহেতু আজি আৰু আমি ফুৰিব আহোঁ বুলি একো প্লেনিং কৰি অহা নাছিলোঁ। আহোঁতে পাই গ'লোহি দীপৰ বিল। দীপৰ বিলখন চাবলৈ ইমান ধুনীয়া, কিন্তু তাতে অলপ মাছৰ গোন্ধ আছিলে। এই দূৰত যে দেখিছে নাওবোৰ, এইবোৰ তেওঁলোকে মাছ ধৰি ধৰি আনি পাৰলৈ আহি আছিলে। সৌন্দৰ্যটো দেখি ভালেই লাগিল। ভাবিলোঁ তাইকো দেখুৱাওঁ, এইবোৰ সৌন্দৰ্য যিহেতু দেখা পোৱাই নাযায়। আৰু তাই এয়া নাওকেইখনক ওচৰলৈ মাতিবলৈ ধৰিলে। পাপাকেও অলপ কৈ দিলে, তাইও ধুনীয়াকৈ নাওকেইখনক মাতি আনিলে। এতিয়া নাওকেইখন ওচৰলৈ আহি আছে আৰু নাওকেইখনত পূৰা মাছ ভৰ্তি কৰি লৈ আহি আছিলে। আৰু পাৰত মানুহবোৰে ৰখি আছিলে মাছবোৰ মানে তাৰ পৰা কিনি লৈ যাবৰ বাবে। আৰু এয়া পাৰ্কিং কাৰ্যসূচী, মানে নাওবোৰ থৈ আছিলে। ইমান ধুনীয়াকৈ নাওবিলাক থৈ আছিলে, মানে পাৰ্কিং কৰা ষ্টাইলটোৱে মানে বহুত ধুনীয়া আছিলে। চাই ইমান ভাল লাগিছে। এয়া চাওকচোন নাওবোৰ কেনেকুৱাকৈ কি কিটিপত ঘূৰাই দিয়ে। আমাৰ এওঁ কৈ আছিলে যে মোৰে ঘূৰাব। সঁচাকৈ আমি নোৱাৰিমেই নাৱত উঠিব। চাই থাকোঁতে ধলং ধপং লাগিছে। আৰু মানুহজনে মানে ইমান ধুনীয়াকৈ লৈ আছে নাওখন, যেন গাড়ীৰ ষ্টাৰিং ঘূৰাইছে। সৌন্দৰ্যবোৰ চাই ইমান ভাল লাগিলে। কিন্তু ইয়াৰ ওচৰ পাজৰ পৰিৱেশটো সিমান চাফা নাছিলে। পৰিষ্কাৰ পৰিচ্ছন্নতাৰে ৰাখিলে হয়তো আৰু ভাল লাগিলেহেঁতেন। তাতে অলপ মাছৰ গোন্ধ, প্লাষ্টিক এইবোৰ আছিলে। সেয়ে বেছি সময় নাথাকি অলপ সময় চাই আমি তাৰ পৰা আহিবলৈ খুজিলোঁ। সেইবোৰ চাওঁতে আমাৰ গধূলিয়ে হৈ গ'ল। আৰু এয়া আমি আহিবলৈ ওলালোঁ। ভিডিঅ'টো চাই যদি ভাল পালে প্লিজ লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ। থেংক ইউ।